মৰ্নিং সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন অন্যতম ভিডিঅ'লৈ। মোৰ ইউটিউব চেনেল সপোনৰ ঠিকনা বিচাৰি আশা ৰাখিছোঁ সকলোৰে ভাল, মোৰো ভালেই। মই আজি কি বনাম বুলি ভাবিছোঁ, আচাৰ যিহেতু সকলোৱে ভাল পায় আৰু গৰমত আচাৰ খাই খুবেই ভাল লাগে। আৰু মই প্ৰায় আচাৰ বনায়ে থাকোঁ, আমৰ হওক, জলফাই, বগৰী যিয়ে নহওক কিয় টেঙা জাতীয় বস্তু মই আচাৰ প্ৰায়ে বনাওঁ। আৰু আজি মই বনাম বুলি ভাবিছোঁ বাঁহগাজৰ আচাৰ। যিহেতু প্ৰতি বছৰে মই বাঁহগাজৰ আচাৰ বনাওঁৱেই, আৰু কি মই এইবাৰো বাঁহগাজৰ আচাৰ বনাম বুলি ভাবিছোঁ। আৰু ভাবিলোঁ যে মই যিহেতু বনামেই, সেইকাৰণে কি মই যিধৰণে বাঁহগাজৰ আচাৰ বনাওঁ সেই প্ৰক্ৰিয়াটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। সকলোৱে বাঁহগাজৰ আচাৰ খায়, কিন্তু প্ৰায়ভাগ মানুহে কি বাঁহগাজৰ আচাৰ বিশেষকৈ বনাবলৈ নাজানে। আৰু মই যিহেতু বনাওঁৱে, ভাবিলোঁ কি মই আজি ৰেচিপিটো শ্বেয়াৰ কৰি লওঁ। তেন্তে আহক মই বাঁহগাজৰ আচাৰ কেনেকৈ বনাওঁ দেখুৱাই আছোঁ। বাঁহগাজৰ আচাৰ বনাবলৈ প্ৰথমে লৈছোঁ মই বগা সৰিয়হ আধা বাটি, ক'লা সৰিয়হ 2 চামুচ, চফ 2 চামুচ, ধনিয়া 2 চামুচ, মেথি 2 চামুচ, আৰু গোটা জিৰা 2 চামুচ, আৰু লগতে আছে বি জলকীয়া। আৰু এইখিনি মোৰ বাঁহগাজখিনি মানে কি মই আগতীয়াকৈ পিহি কৰি থৈছিলোঁ। তাৰপাছত মই কেইদিনমান পিহি কৰি দুদিনমান কৰিলোঁ। অকণমান নিমখ নিদিয়াকৈ মই ইয়াত হালধি সানি পেলাই ধুনীয়াকৈ থৈ দিছিলোঁ। তাৰপাছত এতিয়া মই এইখিনি মানে আচাৰ বনাম। বাঁহগাজখিনি মানে লগে লগে আচাৰ বনাব নালাগে। যেতিয়া আমি বাঁহগাজ পিহনাত পিহি লওঁ বা ঢেঁকীত খুন্দি লোৱাৰ পাছত আমি দুদিনমান এনেকৈ থৈ দিব লাগে। আপোনালোকৰ কথা, যদি মানে কি হালধি নিদিওঁ বুলি ভাবে তেনেহ'লে হালধি নিদিলেও কোনো কথা নাই, কিন্তু দুদিনমান ৰাখিব লাগে। এনেই লগে লগে বনালে আচাৰবিধ বেয়া হয়। যিহেতু ইয়াত পানী নাই, মই পানী শুকুৱাই লৈছোঁ। মই কেৰাহীটো এতিয়া জুইত গৰম হ'বলৈ দিছোঁ। তাৰপাছত মই মছলাখিনি ধুনীয়াকৈ ইয়াতে ভাজিম। কেৰাহী মোৰ গৰম হৈছে। মই এবিধকৈ মছলাখিনি এনেকৈ কেৰাহীত দি যাম, আৰু জুইকুৰা মই একেবাৰে কমাই লৈছোঁ, নহ'লে মছলাখিনি জ্বলি থাকিব। মই নিমখ অকণমানো দিছোঁ যাতে মছলাখিনি নুফুটে। সৰিয়হ কেৰাহীত দিয়াৰ লগতে সৰিয়হ ফুটে, সেয়েহে মই নিমখ অকণমান দি লৈছোঁ যাতে নুফুটে। আৰু এইখিনি বেছি সময় নাভাজিব, একে ৰঙা হোৱালৈকে আমি নাভাজোঁ। এইখিনি খুব কমকৈ ভাজিম, নহ'লে মছলাৰ যিটো গোন্ধটো নাইকিয়া হৈ যাব। মছলা মোৰ ভাজি হৈ গ'ল। এইখিনি মই এতিয়া মিক্সিত খুন্দি ল'ম। মোৰ মছলা খুন্দি হৈ গ'ল। মই বেছি গুড়া কৰা নাই মানে আচাৰৰ মছলা সদায় কম গুড়া কৰিব লাগে। বেছি মিহি কৰিলে আচাৰখিনি খাই ভাল নালাগে। এতিয়া লৈছোঁ বাতিতে সৰিয়হৰ তেল। এইখিনি মই এতিয়া গৰম কৰি ল'ম। এনেই গৰম নকৰিলেও হয়, কেঁচা তেল দিলেও হয়, কিন্তু এতিয়া যিহেতু বতৰ ভাল নহয়, বৰষুণ হৈয়ে থাকে প্ৰায়, আৰু আচাৰ সদায় ৰ'দত দি থাকিব লাগে। কেঁচা তেল যদি মই দিওঁ তেনেহ'লে ৰ'দত দিব লাগিব, আৰু বতৰ ভাল নহয়, বৰষুণৰ বতৰ, গতিকে ৰ'দত দিব নোৱাৰোঁ। সেয়েহে মই তেলখিনি অকণমান গৰম কৰি ল'ম বুলি ভাবিলোঁ। এতিয়া এই বাঁহগাজখিনিত মই মছলাখিনি দিম। মছলাখিনি দি মই ধুনীয়াকৈ মিহলাই ল'ম। তেল গৰম হৈছে, মই এতিয়া এইখিনি আচাৰত বাকি দিম। বি জলকীয়াখিনি এনেকৈ মই বাঁহগাজ নহয়, আচলতে এইখিনি খৰিচা বুলিহে কয়। এই খৰিচাখিনিত মই এনেকৈ মিহলাই দিছোঁ। ইয়াৰ ওপৰতে মই গৰম তেল দি দিম, তেতিয়া জলকীয়াখিনি ধুনীয়া কোমল হৈ যাব। তেলখিনি গৰম হ'ল, বেছিয়ে গৰম হৈ গ'ল, সেয়েহে মই এতিয়া তেলখিনি ঠাণ্ডা কৰিহে খৰিচাখিনিত দিম। আৰু গৰমে দিব নোৱাৰি, গৰমে দিলে বেয়া হ'ব। সেয়েহে মই তেলখিনি ঠাণ্ডা কৰি ল'ম।
তেলখিনি ঠাণ্ডা হ'ল, অকণ গৰম হৈ আছে বাৰু, কোনো কথা নাই। এতিয়া ধুনীয়াকৈ এইখিনি মিহলাই দিম। এতিয়া বিহ জলকীয়া দিছোঁ মই। বাঁহগাজত বিহ জলকীয়া দিলে কি খুব ভাল লাগে খাই। বাঁহগাজ খাই কোনে কোনে ভাল পায় ক'বচোন। বাঁহগাজৰ আচাৰ মোৰ কিন্তু খুব মানে প্ৰিয়, মই খুব ভাল পাওঁ। বাঁহগাজৰ আচাৰো মই ভাল পাওঁ আৰু কি বিহ জলকীয়া খায়ো ভাল পাওঁ। এনেকৈ মিহলাই থ'ম। এইখিনি মই অকণমান সময় এনেকৈয়ে ঠাণ্ডা হৈ ৰখাম। তাৰ পাছতহে মই চিচাৰ বৈয়াম এটাত ভৰাম। দেখিছেনে কিমান ধুনীয়া লাগিছে দেখিবলৈ, খুব ধুনীয়া। আপোনালোকে ঘৰত বনাই চাবচোন আৰু খাই চাব, খুব ভাল লাগে খাই এনেকৈ বাঁহগাজৰ খৰিচাৰ আচাৰ। আচাৰখিনি ঠাণ্ডা হ'ল। ঠাণ্ডা হোৱাৰ পাছত মই এতিয়া এইটো বৈয়ামটোত ভৰাই থ'ম। এইটো কি ইয়াতে মই প্ৰথমে বাঁহগাজখিনি যেতিয়া মই কুটিছিলোঁ তেতিয়া ইয়াতে থৈছিলোঁ, সেয়েহে এতিয়া মই আকৌ ইয়াতে ভৰাই থ'ম। আচাৰ ভৰালোঁ মই বটলত। কি এইটো বটলত মই ঠাহি ভৰাই থৈছিলোঁ আগত, যেতিয়া মই কেঁচা ভৰাই থওঁতে। আচাৰ বনোৱা হোৱাই নাই তেতিয়া কি মানে কি তেল দিয়া, এতিয়া যেতিয়া আচাৰ বনোৱা হ'ল এতিয়া এইটোত মানে ঠাহি সোমাব নোৱাৰি। সোমাই থ'লে তেনেকৈ বেয়া হ'ব পাৰে বুলি ভাবিয়ে মই দুটাত কৰিলোঁ। ঠাহি থ'বলৈ ভাল নালাগিলে সেইকাৰণে দুটাত কৰি থ'লোঁ। আৰু নিমখৰ কথাটো মই কোৱাই নাছিলোঁ। নিমখ যিহেতু মই মছলাৰ লগত একেলগেই ভাজি লৈছিলোঁ, সেইকাৰণে মই বেলেগকৈ আৰু নিমখ নিদিলোঁ। যদি মানে কি আপোনালোকে তেনেকৈ নিমখ দিয়ে তেনেহ'লে সৰহকৈ দিলেই হ'ল, যাতে হেৰিখিনিত আচাৰখিনিত পাছত আকৌ নিমখ দিবলগীয়া নহয়। আৰু যদি তেনেকৈ নিদি পাছত দিম বুলি ভাবে তেনেহ'লে দিব পাৰে, কিন্তু তেনেকৈ নিমখ ভাজি পেলাই দিলেই ভাল। যিহেতু নিমখত পানী থাকে, পানীটোৱেও কি আচাৰৰ ক্ষতি কৰে, সেয়েহে মানে নিমখ সদায় ভাজি দিয়াটোৱে ভাল আচাৰৰ কাৰণে। এই আচাৰটোত আৰু এটা বস্তু এড কৰিব পাৰে, মই কি ভাল নাপাওঁ কাৰণে মই এড কৰা নাই। যদি আপোনালোকে আদা নহৰু দিম বুলি ভাবে তেনেহ'লে আদা নহৰু খুন্দি দিব পাৰে, কোনো কথা নাই। কিন্তু মই আচাৰত আদা নহৰুটো পচন্দ নকৰোঁ, সেইবাবে মই আদা নহৰু নিদিলোঁ। বাকী আপোনালোকে যদি ভাল পায় তেনেহ'লে দিব পাৰে। আচাৰ বনোৱা হ'ল মোৰ। ভিডিঅ'টো চাই কেনে পালে জনাব কমেণ্টত। আৰু বাঁহগাজৰ আচাৰ বনাই আপোনালোকেও খাই চাবচোন, বহুত ভাল লাগে খাই। আপোনালোকে এবাৰ খালে কি প্ৰতি বছৰে বনাব। মই কি আগতে ঘৰত থাকোঁতে তেনেকৈ মই নাখাওঁ বাঁহগাজৰ আচাৰ, এনেই মই মানে কি ভাজি বা তেনেকৈ দালিয়ে চালিয়ে দি খাই পাইছোঁ, কিন্তু তেনেকৈ আচাৰ বনাই খাই পোৱা নাছিলোঁ। মই বিয়াৰ পাছতহে ইয়াত মানে কি আচাৰ যেতিয়া প্ৰথমবাৰ মই খালোঁ, তাৰপাছত দেখোঁ কি ভাল লাগে বাঁহগাজৰ আচাৰ খাই। তাৰপাছৰ পৰা মই কি এতিয়া প্ৰতি বছৰে কি মোৰ মিছ নাই, মই প্ৰতি বছৰে বাঁহগাজৰ আচাৰ বিধে বেলেগ ধৰণেৰে মই বনাওঁ। এতিয়া মই মছলা দি বনাইছোঁ, নৰ্মেলকৈও মই বনাই থৈছোঁ, য'ত কি মানে খালি বাঁহগাজ দিছোঁ আৰু নিমখ দি বিহ জলকীয়া দি থৈছোঁ। সেইটো নৰ্মেল হয়, সেইটো যেতিয়াই তেতিয়াই খাব পাৰি। আৰু এইটো মছলা দি থৈছোঁ, যোনে যেনেকৈ ভাল পায় তেনেকৈ। মই আচাৰ বনালে কি প্ৰতিটো আচাৰে মই তেনেকৈয়ে দুবিধকৈ বনাওঁ। মানে এবিধ যেনেকৈ মই এবিধ মিঠা দিওঁ, চেনি দিওঁ বা মিঠৈ দিওঁ, আকৌ এবিধত মানে কি জ্বলা দিওঁ, তেনেকুৱাকৈ বনাওঁ। যাতে কি সৰু ছোৱালীজনীও আছে, তাইও কেতিয়াবা খাবলৈ বিচাৰে। এনেই তাই টেঙা তেনেকৈ নাখায়, কিন্তু মানে কেতিয়াবা আমি ডাঙৰখিনিয়ে খোৱা দেখিলে তাইও খাব বিচাৰে, সেইকাৰণে মই মিঠা দিও বনাই থওঁ, তাই যাতে খাব পাৰে। আৰু বাঁহগাজ তেনেকৈ বাঁহগাজৰ আচাৰ বাৰু তাই নাখায়, সেয়েহে মই সেইটো বাৰু মিঠা কৰিব নোৱাৰিও। পাৰিবও পাৰে, মই এতিয়ালৈকে ট্ৰাই কৰি চোৱা নাই, কৰি চাব লাগিব যে মিঠা দিলে বাঁহগাজৰ আচাৰ কেনেকুৱা হয়। মই সেইটোও ট্ৰাই কৰি চাম বাৰু, আপোনালোকৰ লগতো ৰেচিপিটো শ্বেয়াৰ কৰিম। কিন্তু আজি বনালোঁ, আপোনালোকে ঘৰত বনাই চাবচোন কেনেকুৱা লাগে খাই চাই কমেণ্টত মোক জনাব। আৰু ভিডিঅ'টো মই আজি ইয়াতে সামৰিম বুলি ভাবিছোঁ। আৰু যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কৰিব আৰু কমেণ্ট কৰিব। আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। গৰম কিমান দেখিছে নহয়, ইমান গৰমত কষ্ট কৰি আপোনালোকৰ কাৰণে ভিডিঅ' বনাইছোঁ, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি কিবা অসুবিধা পাইছে কমেণ্টত নিশ্চয়কৈ জনাব মোক।
ভাল বেয়া দিশটো দেখুৱাই দিব কমেণ্টতে যে কোনকেইটা কথা ভাল হৈছে কোনকেইটা বেয়া হৈছে নজনা কথাটো সদায় জানিবলৈ ভালেই লাগে বাৰু কোনোবাই যদি দেখুৱাই দিয়ে ভুলবোৰ দেখুৱাই দিয়ে তেতিয়াহ'লে ভুলবোৰ দেখুৱাই দিলে কি আমি সদায় নিজৰ ভুলবোৰ আঁতৰ কৰি শুদ্ধটো বাছি ল'ব পাৰোঁ সেয়েহে আপোনালোকক কৈছোঁ যদি কিবা ভুল হৈছে তেনেহ'লে ভুলটো দেখুৱাই দিব আৰু আজিৰ ভিডিঅ' ইয়াতে সামৰিছোঁ শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ আজিলৈ আহোঁ বাই